মিলন তীৰ্থলৈ পৰিণত শুৱালকুছি অসম সাহিত্য সভাৰ অধিৱেশনত বিশেষ দক্ষতাৰে অসমলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকলক আজি বিশেষভাৱে জনোৱা অভিনন্দন অনুষ্ঠানত কাৰ্বি আংলং জিলা টাৰলাংছৰ নিৰ্মলা টেৰনপিও সম্বৰ্ধিত। হাওৰাঘাটত বিশ্ব ডিমাৰ সফল সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি সুৰামুক্ত ডিমাচা সমাজ গঢ়াৰ আহ্বান DSDৰ দিলীপ নুনিছাৰ। পশ্চিম কাৰ্বি আংলং জিলালৈ সুনাম কঢ়িয়াই অনা বৈঠালাংছুৰ প্ৰদীপ সেনাৰ পুনৰ সাজু হৈছে গুজৰাটত হ'বলগা মাষ্টাৰ গেমছত খেলিবলৈ। অহা 5 ফেব্ৰুৱাৰী গুজৰাটত আৰম্ভ হ'ব এই মাষ্টাৰ গেমছ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। বীৰদেই বাট নোপোৱা হৈছে অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আজি দ্বিতীয় দিনা অসম সাহিত্য সভাই বিশেষ দক্ষতালৈ অসমলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকলক আনুষ্ঠানিক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অনুষ্ঠানত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ টাৰলাংছৰ নিৰ্মলা টেৰনপিকো জনোৱা হয় উষ্ম সম্বৰ্ধনা। কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা নাতি দূৰত অৱস্থিত টাৰলাংছৰ যুৱতী নিৰ্মলা টেৰনপি বিগত দিনবোৰত অনুষ্ঠিত সুন্দৰী প্ৰতিযোগিতাত একেধাৰে মিছ কাৰ্বি আংলং, মিছ আছাম আৰু মিছ 7 ছিষ্টাৰ খিতাপ অৰ্জন কৰি জিলা তথা সমগ্ৰ অসমলৈ সুনাম কঢ়িয়াই আনে। এই সুবাদতে সুন্দৰী নিৰ্মলা টেৰনপিক বিভিন্ন দিশত দক্ষতা অৰ্জন কৰা যুৱক যুৱতীসকলক অসম সাহিত্য সভাই জনোৱা সম্বৰ্ধনা অনুষ্ঠানত নিৰ্মলা টেৰনপিকো সম্বৰ্ধিত কৰে। অসম সাহিত্য সভাৰ এই কাৰ্যত প্ৰতিটো কাৰ্বি আংলংবাসী খুবেই আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। I've been honored with this award because I've won Miss Assam and Miss Karbi Anglong, Miss 7 Sister, and first runner-up of Miss Grand Falcon 2019 and Miss Assam 2020. Thank you. শুৱালকুছিৰ পৰা ভগীৰথ ডেকা ডিফু। শুক্ৰবাৰৰ পৰা 3দিনীয়া বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে হাওৰাঘাটত অনুষ্ঠিত হোৱা 4ৰ্থ বাৰ্ষিক বিশুডিমা উৎসৱ দেওবাৰে সফল সামৰণি পৰে। হাওৰাঘাট বিশুডিমা হচমৰ উদ্যোগত অনুষ্ঠিত ডিমাচাসকলৰ এই বৰ্ণময় কাৰ্যসূচী উপলক্ষে 3 দিন ধৰি পৰম্পৰাগত খেল ধেমালি, কৃষ্টি সংস্কৃতিৰ নিৰ্লস চৰ্চাৰ লগতে শেষৰ দিনা সভাপতি ডক্টৰ জিতেন কেম্পাই পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়। সভাত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি, বিশিষ্ট চিকিৎসক ডক্টৰ নিগমানন্দ মাইথাৰ, হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিণ্টু বৰা, ডিমাচা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ডিফুচা, হাওৰাঘাট পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ, বিশিষ্ট সমাজকৰ্মী অনন্ত হাফলং বাৰ প্ৰমুখ্য বহুকেইজন ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি প্ৰাক্তন DSD নেতা দিলীপ নুনিছাই ডিমাচা কছাৰীসকলে কি পৰিস্থিতিত নিজৰ ৰাজ্য, নিজৰ অস্তিত্ব হেৰুৱাব লগা হৈছিল তাৰ ওপৰত বিস্তাৰ আলোকপাত কৰি সাম্প্ৰতিক সময়ত ডিমাচাসকলৰ কৰণীয়া কি তাৰ ওপৰতো বিশদ ব্যাখ্যা আগবঢ়ায়। প্ৰসংগক্ৰমে তেওঁ ডিমাচা জাতিক এখন সুৰামুক্ত ডিমাচা সমাজ গঢ়িবলৈও আহ্বান জনায়। আনহাতে এই অনুষ্ঠানৰ মাজতে ডিমাচা পৰম্পৰাগত গীত নৃত্যৰে উদযাপনস্থলী মুখৰিত কৰি তোলে স্থানীয় শিল্পীবৃন্দই। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ সংগ্ৰামৰ দৌৰবিদ প্ৰদীপ সেনাৰ পুনৰ সাজু হৈছে গুজৰাটত অনুষ্ঠিতব্য মাষ্টাৰ গেমছত খেলিবলৈ। এইবাৰ মাষ্টাৰ গেমছ অহা 5 ফেব্ৰুৱাৰীৰ পৰা হ'ব। পশ্চিম কাৰ্বি আংলং জিলাৰ সংগ্ৰাম গাঁৱৰ দৌৰবিদ পুনৰ মাষ্টাৰ গেমছ খেলিবলৈ যাব গুজৰাটলৈ। অহা 5 ফেব্ৰুৱাৰীৰ পৰা গুজৰাটত আৰম্ভ হ'বলগীয়া মাষ্টাৰ গেমছ খেলত অসম দলৰ পৰা অংশগ্ৰহণ কৰিব প্ৰদীপ সেনা ৰয়ে।
গুজৰাটলৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁৰ গৃহত উপস্থিত হৈ অনেক তেওঁৰ সমৰ্থকে লগতে গাঁওবাসী শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে কেইদিন পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকা মুকামত অনুষ্ঠিত হোৱা দ্বিতীয় মাষ্টাৰ গেমছত 1000 মিটাৰ দৌৰত সোণৰ পদক অৰ্জনেৰে পাহাৰীয়া জিলালৈ সুনাম কঢ়িয়াই আনিছিল। নামটো প্ৰদীপ সিনহা। মই গোল্ড মেডেলিষ্ট পোৱাটো ডংকা মুকাম ৱেষ্ট কাৰ্বি আংলং আছাম ষ্টেট মাষ্টাৰ গেম লগত খেলিছিলোঁ মাৰাথন ৰেঞ্চত 10 কিলোমিটাৰ গুজৰাট। তাত 5 তাৰিখ পৰা খেল আৰম্ভ হ'ব 5 ফেব্ৰুৱাৰী ওলাইছোঁ। পাইছিলোঁ। আমাৰ ৱেষ্ট কাৰ্বি আংলঙত যোৱা ডিচেম্বৰ মাহৰ 28 তাৰিখৰ পৰা 30 তাৰিখলৈকে মাষ্টাৰ গেম পতা হৈছিলে। তাত তেখেতে মাৰাথন দৌৰত 10 কিলোমিটাৰত গ'ল্ড মেডেল পাইছিলে। তেখেতৰ নাম হ'ল প্ৰদীপ সিনহা। আমাৰ গাঁৱৰে বাসিন্দা হয়। আমি একেলগে থাকোঁ। আকৌ পুনৰ তেখেতে আজি অহা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা নেশ্যনেল গেম গুজৰাটত অনুষ্ঠিত হ'ব। তাতে গৈ আকৌ তেখেতে পাৰ্টিচিপেট কৰিব আৰু তেখেতে আকৌ পুনৰ গ'ল্ড মেডেল পাব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই তেখেতক আমি সমৰ্থন জনাইছোঁ। বৈঠালাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। শোণিতপুৰ জিলাৰ তেজপুৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় কাৰ্বি নৱবৰ্ষৰ অনুষ্ঠান। তেজপুৰ কেএছএ উদ্যোগত উদযাপিত অনুষ্ঠানত তেজপুৰ কেএছএ নতুন কেলেণ্ডাৰো মুকলি কৰা হয়। তেজপুৰ কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগতো ফেব্ৰুৱাৰীৰ দ্বিতীয় দিনা উলহ মালহেৰে উদযাপন কৰে নৱবৰ্ষৰ বৰ্ণাঢ্য অনুষ্ঠান। তেজপুৰৰ মাজগাঁও খেলপথাৰত অনুষ্ঠিত নৱবৰ্ষৰ অনুষ্ঠানত কণ কণ শিশু তথা যুৱক যুৱতীসকলৰ মাজত বছৰেকীয়া খেল ধেমালিও অনুষ্ঠিত কৰা হয়। খেল ধেমালিৰ অন্তত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সমাজকৰ্মী চাৰ্লং বি ৰংহাঙে মুখ্য অতিথি আৰু কেএছএ উপদেষ্টা উপস্থিত থাকে। পুৱা প্ৰায় 9 বজাৰ পৰা অনুষ্ঠিত নৱবৰ্ষ উদযাপন অনুষ্ঠানত স্থানীয় পুৰুষ মহিলাকে ধৰি শিশু কিশোৰ কিশোৰী তথা যুৱক যুৱতীৰ প্ৰায় 150 শতাধিক লোকে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল। এই অৱস্থা হৈছে কৰকান্তি পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰুই একপি এলপি স্কুলৰ। বিগত 30 বছৰতকৈ অধিক কাল অতিক্ৰম কৰাৰ পিছতো ৰুই একপি এলপি স্কুলৰ অৱস্থা মানধাতা যুগৰ অৱস্থাৰ দৰে হৈ থকা স্কুলখনৰ দুৱাৰ খিৰিকীও নাই। টিনৰ চালো 30 বছৰ সময় মাধমাৰ খাই খাই হৈ বৰষুণ হ'লেও শ্ৰেণীত ছাত্ৰ ছাত্ৰীয়ে পাঠদান গ্ৰহণ কৰিব নোৱাৰা হয়। চাওক আমাৰ এই প্ৰতিবেদন। এয়া চাওক, এইখনে ৰুই ইকপি এলপি স্কুল। কৰকান্তি পৰিষদ সমষ্টিৰ এইখন এলপি স্কুললৈ ডকমকা বজাৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰ। কৰকান্তি পৰিষদ সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছৰ বাসগৃহৰ ওচৰতে অৱস্থিত এলপি স্কুল। 1998 চনত স্থাপিত এইখন এলপি স্কুল বিগত 30ৰো অধিক ৰ'দ বৰষুণ সহি সহি উৱলি গৈছে টিনৰ চাল। বাৰিষাত বৰষুণ পৰিলে নাজল নাথল হৈ পৰে মজিয়া। দুৱাৰ খিৰিকী বুলিবলৈ একোৱেই নাই। স্থানীয় ৰাইজৰ মতামত যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনতো স্কুলখনৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত বিশেষ কোনো গুৰুত্ব নিদিলে। এতিয়া বিজেপি চৰকাৰৰ দিনতো একেই অৱস্থা। ল'ৰা ছোৱালীয়ে এজাক বৰষুণ পৰিলে শ্ৰেণীত বহিব নোৱাৰে। স্থানীয় চৰকাৰী গাঁওবুঢ়াই সংবাদ মাধ্যমৰ জৰিয়তে কয় যে ল'ৰা ছোৱালীৰ জীৱনৰ প্ৰথম শিক্ষাৰ কঠীয়াতলী এইখন এলপি স্কুলৰ দুৰৱস্থা চাবলৈ নিশ্চয় আহিব লাগে। কাদু বেতনৰ মাত ঠেকলং ল
la so school ke nilitum la so school ke do ke korkanti consistency arlo sido dogmuka pen kahilo 4 kilometer velo nilituma ye mamen IMDC non ki em ko raju tiso labang so a consistency along so school ka do iglo la so school established ke 1989 pen 1989 pen 1984 building ne block pen building na pil hol sut ne congress sarkar hut na under block se puri lo samilang so block pen la so building hena pilo hala sut ke next yang ke LCC high fit lo la political lam ta lerok hoyodi LCC high fit lo LCC na high pen la ke la so school ta mission mar thanga development avidel lo la pusi than bom non next ne kon an kan pen fir na 2013 alom belo la so school nang henu cheng tamne hula inglong alang ruipi anglong alang so al bari ningkre hotelang ave bari kha hote lang so arve lang thevik amala so lang halapu anu nat berali nat ap gene inhan pon bang longle pon bang der mala so apong bang ingrai bang tamne Karbiang Long Thomas Council ben thangna dak nang ka humri abi ma mane nangelang abi ma kene HD minister phanta ban wala halang le sela ladak ni tum meeting bi lo haja lo la sela so school phan nang pipo pu anke council long ben la solis klang lo hala so in charge ke list mung pi listing TP sorry listing TP di la so education in charge la alang li pen list paklang lo anke la so list ke klang ken 2015 16 alombe lilta helowing malani linga videlo aman ke la so political hawa BJP na hay mar ke la solis bang ta do be hala so ta kene ko sama tulira ma CCM amat atla aset pen amat BJP lundun ro amat hala solisani cancel up amade pindi anta la so school ke la pusi do kolo student ke hala so ke 100 above an la so enrollment do staff pindi ke la so school ahem kavia joini amad enrollment bang non bang kom heklo rong isia sumarta upay visi avideta tumustame kene private school si chotoy dunan koklo বিশেষ প্ৰতিবেদক কাপ নিউজ গ্ৰেটাৰ ডংকামুকাম প্ৰেছ ক্লাবে গ্ৰহণ কৰিছে সুন্দৰ তথা মংগলজনক পদক্ষেপ বিগত কেইদিনৰ আগতে অনুষ্ঠিত বিনামূলীয়া চকু পৰীক্ষা শিবিৰত চকু পৰীক্ষা কৰি পোৱা গুৰুত্বৰ চকু ৰোগীসকলক প্ৰতিশ্ৰুতি মতে সোমবাৰে নিয়া হৈছে অপাৰেচনৰ বাবে প্ৰথম 10 গৰাকী গুৰুত্বৰ চকু ৰোগীসকলক পশ্চিম কাৰ্বি আংলং জিলাৰ গ্ৰেটাৰ ডংকামুকাম প্ৰেছ ক্লাবৰ সৌজন্যত শিবিৰ চলি থাকোঁতে দিয়া প্ৰতিশ্ৰুতি মতে গ্ৰেটাৰ ডংকামুকাম প্ৰেছ ক্লাবৰ পৃষ্ঠপোষকতাত গুৰুত্বৰ চকু ৰোগীসকলক নিয়া হৈছে নগাঁও ERC হস্পিটেললৈ একেলগে সকলোকে নিয়াত অসুবিধাৰ বাবে 10 গৰাকীকৈ নিয়াৰ ব্যৱস্থা কৰিছে ৰোগীসকলক উল্লেখ্য যে বিনামূলীয়া চকু পৰীক্ষা শিবিৰলৈ চকু পৰীক্ষাৰ বাবে অহা ডংকামুকাম চহৰৰ মুঠ 350 ব্যক্তিৰ ভিতৰত 60জন ব্যক্তিক গুৰুত্বৰ চকু ৰোগী বুলি পোৱা গৈছে এই কেইগৰাকীক কেৱল চশমা পিন্ধাই নহয় অপাৰেচন জৰুৰী বুলি চিকিৎসকে মত পোষণ কৰা বাবেও গ্ৰেটাৰ ডংকামুকাম প্ৰেছ ক্লাবৰ এই পদক্ষেপ পৰৱৰ্তী সময় চকু অপাৰেচনৰ বাবে এইদৰে আৰু নি থকা হ'ব বুলি গ্ৰেটাৰ ডংকামুকামৰ সভাপতি গুৰমুখ সিং আৰু সম্পাদক ব্ৰিটিছ ৰংহাঙে জানিব দিয়ে সংবাদ মাধ্যমক বঠাটলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাপ নিউজ সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ইউনাইটেড ব্ৰাদাৰ ক্লাবৰ সৌজন্যত গুৱাহাটী চাই খেলপথাৰত অনুষ্ঠিত হয় 6 সংখ্যক ইণ্টাৰনেশ্যনেল ভেটাৰ্ণ ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল ইউনাইটেড ব্ৰাদাৰ ক্লাবৰ সৌজন্যত গুৱাহাটী চাই খেলপথাৰত অনুষ্ঠিত হয় 6 সংখ্যক ইণ্টাৰনেশ্যনেল ভেটাৰ্ণ ফুটবল চেম্পিয়নশ্বিপৰ ছেমি ফাইনেল গুৱাহাটীৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়নশ্বিপ ফুটবল খেলখনৰ 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত ছেমি ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হয় দিল্লীয়ে বালিপথাৰটোৰ দ্বিতীয় সংখ্যক শীতকালীন চেম্পিয়নশ্বিপৰ সফল সামৰণি বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বৰছিং ইংলিছ স্মাৰক ফুটবল এই চেম্পিয়নশ্বিপখনৰ আজি চূড়ান্ত খেলত টাই বেকাৰ পদ্ধতিৰ সহায়ত 1-0 গলত ডিলাই এফচিৰ বিৰুদ্ধে খেলি হাঞ্জালংছ এফচি জয় হয় চূড়ান্ত ফুটবল চেম্পিয়নশ্বিপখনৰ প্ৰথমাৰ্ধ আৰু দ্বিতীয়াৰ্ধ খেলত শেষলৈকে হাঞ্জালংছ এফচি আৰু ডিলাই এফচি সমানে খেল আগবঢ়াত ফুটবল খেলখন অধিক আকৰ্ষণীয় হয় উত্তেজনাপূৰ্ণ খেলখনৰ শেষত দুয়ো দলে উভয়ে 2-2 গল দি ফুটবল খেলৰ অমীমাংসিত হৈ সমাপ্তি ঘটে পিছত দুয়ো দলক টাই বেকাৰ পদ্ধতিৰ সহায়ত খেলিব দিয়ে টাই বেকাৰত হাঞ্জালংছ এফচিয়ে ডিলাই এফচিক 1 গল দিয়ে অৰ্থাৎ 1-0 গলত হাঞ্জালংছৰ জয়লাভ হয় খেলৰ অন্তত আয়োজিত বঁটা বিতৰণী সভাত জগত সিং ইংটিয়ে মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিজয়ী দলক বঁটা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে আনহাতে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বালিপথাৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি কিষণ বে ৰানাৰ্ছ আপ হোৱা দলক বঁটা তথা প্ৰশস্তি পত্ৰ প্ৰদান কৰে ইয়াৰ উপৰিও উপস্থিত থাকে অলপতে এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱা হুনমিলি তেৰাংপি প্ৰমুখ স্থানীয় বহু বিশিষ্ট ব্যক্তিসকল বুকাজানৰ পৰা আনন্দ তেৰাংগৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ